নমস্কাৰ মোৰ নাম এইচবি দিব্যাক্ষী চৌধুৰী মোৰ ঘৰ নিত্যানন্দ পাঠশালাত মই তৃতীয় শ্ৰেণীত পঢ়ো এইকেইদিন লকডাউন চলি আছে এইকেইদিন মই ঘৰতে আছো ঘৰতে থাকি মই এটি কবিতা ৰচনা কৰিছিলো কৰোনাক লৈ ৰচিত কবিতাটি আজি মই আপোনালোকৰ আগত পৰিবেশন কৰিবলৈ ওলাইছো কবিতাটিৰ নাম হ'ল ক'ত আছ কৰোনা ওলাই আহ আমি কৰিম তোৰ নাক যুঁজিম অবিৰাম শেষত তই ক'ব লাগিব হাৰিবলৈ পুনৰ এই পৃথিৱীলৈ ঘূৰি নাহো মই এই কথা মুখৰ পৰা নোলোৱালৈকে তোৰ সৈতে যুঁজিম আমি সবে তোৰ এই অভ্যাস নোযোৱালৈকে যুঁজিম আমি সবে প্ৰাণ নোযোৱালৈকে তোৰ নাশ কৰিবলৈ সচেতন হ'ম আমি এই দেশ মোৰ দেশ অতি শুৱনি ভাৰত মাতাৰ জয় জয় ধৰণী ধন্যবাদ